চৰিত্ৰ গঠন হয়। ভগৱানৰ নাম ল'লে মানুহৰ দেহ মন শুদ্ধ হৈ যায়। ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ'ব পাৰে। ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা। নিৰক্ষৰ মানে জ্ঞানহীন নহয়। আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে। প্ৰেমবিহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটো যিমান লাজৰ কথা। অসম্ভৱ কথাটো মূৰ্খৰ অভিধানতহে পোৱা যায়। পৃথিৱীত অসম্ভৱ বুলি কোনো কামেই থাকিব নোৱাৰে। জীৱনটো এনেই চুটি, সময়ৰ অপব্যৱহাৰ কৰি তাক অধিক চুটি নকৰিবা। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। দায়বদ্ধতা হ'ল মহানতাৰ মূল্য। মৰমেহে মৰম জন্ম দিয়ে। পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন। পাপক ঘীন কৰিবা, কিন্তু পাপীক নহয়। কৰ্মই উপাসনা, হাঁহিয়েই জীৱন। সাফল্যই ধৰা নিদিয়ে, তাক ধৰিব লাগে। বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। শিশু হ'ল এখন কিতাপ, যাৰ প্ৰতিটো পৃষ্ঠা শিক্ষকে অধ্যয়ন কৰিব লাগিব। গ্ৰন্থ নথকা কোঠা আৰু প্ৰাণ নথকা শৰীৰ একেই। আজৰি সময় কটোৱাৰ আটাইতকৈ লাভদায়ক আৰু আনন্দদায়ক উপায় হ'ল কিতাপ পঢ়া। মই উপবাসে কেইবাদিনো থাকিব পাৰোঁ, কিন্তু প্ৰাৰ্থনা নকৰাকৈ এদিনো থাকিব নোৱাৰোঁ। কুসংস্কাৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা। ভুলকৈ জনাতকৈ একো নজনাই ভাল। নেতাৰ ভুলতেই দেশ ধ্বংস হয়। দেশ ৰক্ষা কৰাতকৈ দেশ ৰক্ষা কৰাহে সবাতোকৈ ডাঙৰ কাম। জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা কামেৰে, বছৰেৰে নহয়।